শ্ৰীকৃষ্ণৰ বাণী অসমীয়াত। যদি কোনো ঘটনাত মানুহ ভয়প্ৰাপ্ত হয়, তেনেহলে পৰাজয় হয়, আৰু যিজন চব হেৰায়ো শান্ত থাকে, তেওঁ হ'ল বিজয়ী। সাগৰ হওক বা সংসাৰ, যি ধৰ্মৰ নৌকা প্ৰস্তুত কৰে, সি ঠিকেই পাৰ হৈ যায়। সময় কেতিয়াও মানুহৰ নিৰ্দেশত নচলে, মানুহক সময় নিৰ্দেশিত পথত চলিব লাগে। ধৰ্মৰ উপদেশ দিব পাৰি, কিন্তু নিৰ্দেশ দিব নোৱাৰি। সকলোকে নিজৰ ধৰ্মক নিজেই নিশ্চিত কৰিব লাগে। যি বস্তু সহজতে ভাল কৰিব পাৰি, সেই বস্তুৰ প্ৰতি মানুহৰ মূল্যবোধ নাথাকে। চৰিত্ৰ পৰীক্ষা তেতিয়াই হয়, যেতিয়া কাৰোবাৰ লগত সম্পৰ্ক হয়। সুগন্ধি, দুৰ্গন্ধ আৰু মানুহৰ স্বভাৱ কোনোদিনেই লুকাই নাথাকে। যি সকল শত্ৰু শত্ৰুৱে হয়, তেওঁলোকৰ লগত বন্ধুত্ব কৰিব লাগে।